got it. Hello guys, যদি মোক লক কৰিব ইচ্ছা আছে বা মোৰ লগত কথা পাতিব ইচ্ছা আছে তেতিয়া হলে ভিডিওটো এন্ডলৈকে চোৱা এটা স্পেশাল অ্যানাউন্সমেন্ট আছে হাও কি খবৰ হে বন্ধু আজি গোটে ৰাতি আমি পঞ্চান পুৰা সিপিউ ডাঙি আনছো আজি চাই লকেলা তই আবে কোনে হিচাপে ইমান কেলা আবে এটা বল সামনে কিয় জিগলা মোক কোনে কিয় খেলা ইহতে সমুৰ মৰমৰ বালৰ ভাই পঞ্চা বলে ৰেডি নে একদম লাইট কেটা বন্ধ কৰ আৰু এক সেকেন্ড এইটো কি বাল বস্তু হয় কেলা জবনৰ বালাগি কপি এতম তাই বয় তুমি হাগি মুতে আইলি না এটা ভিডিওটো আৰম্ভ কৰো মই আৰে জানো তোমাৰটো কাণৰে বিষ হৈছিল তুমি গাইনকলজিষ্ট তাতে কিয় আহিছা আৰু এই ডাক্তৰটো এনেও ভাল নহয় মই বহুত বাৰ দাদা আপুনি ভুল বুজিছে মই বহুত ভাল ডাক্তৰ হয় মই ইন্টাৰনেশ্যনেল কাম মই কৰিছো তোমাক কেইবাৰ ক'ব লাগিব কান নহয় গান তুমি বাহিৰত যা ৰখা অলপমান মই আহি আছো আৰে বেবি মই তোমাৰ অভিয়ানে এক সেকেন্ডো থাকিব নোৱাৰো মই বাহিৰত বহি আছো তুমি মোক হ'ব দিয়া বুজি পাইছো তোমাক নিউজ লাগে ন জনি দাদা আপুনি একদম চেনি টেনচন খাব নল'ব। গম পাইছে না এনে মই তিৰিতৰ আপুনি মই আছো আপুনি টেনচন নল'ব আপুনি ভালকে চাব দে বস্তুটো মানে মই আছো বেবি ভালকে এ বাল যাহে মেক্স একো কোৱা নাই আপুনি যাওক ৰে কথাটোৱে যায় বাল শান্তিৰ পুতেক মই কয় নাইন টাইপৰ মাল এটা লাগে জানা না যৌৱনৰ বা লাগি কপি উঠে মন নকৰো মই আজিৰ পৰা হস্তপৰীক্ষণ এই তুমি কিমান হস্তপৰীক্ষণ কৰিবা আৰু আজি একেলগে কৰি দিও আমি বা বন্ধু তোমাৰ ইমান এই কৈছো নকবা আৰু। কিমান পইচা লাগিব মই কিন্তু 150 টকাতকে 1 টকাও বেছি নিদো হ'ব তই যদি দিয়া, বহা আমিতো- বহিয়ে দিয়ে দে তই ইয়াতে 2 মিনিট ঘুমাও মই পুদিনা ফ্লেভাৰৰ কণ্ডম এটা লৈ আনিম কি চাই আছা বন্ধু এতিয়া চাবা গপা গপ ষ্টাৰ্ট হ'ব নে কি কোৱা হাই দেউতা ওলা কেলা মাক্স সাইকেল বালৰ কেলা মোৰ ঘৰত আহি তই মোৰ তাতে 50 টালা ভুলতে হৈছে এইটো মই নহয় চালা বিল্লা তো দুসু এই আই মে জয় আই পাৰিবানে ভুগিব তুমি ভাঙৰে লগত অলপ বাবা পাৰিবানে মেলাব তুমি তুলসীৰ লগত ৰজনীগন্ধা পাৰিবানে টানিব তুমি পাৰিবানে না তোমাক আনি জলদি পাৰা খাই দিয়া দিব তোমাক মদানি পাৰা যদি মাৰি দিয়া পাৰিবানে So, hello guys, this is Didi, your entertainer. So, video যদি ভাল লাগিল তেতিয়া লাইক, কমেন্ট, শেয়াৰ, সাবস্ক্ৰাইব GS একফালৰ পৰা সব দি যাবা। So, না এটা স্পেশাল অ্যানাউন্সমেন্ট আছে যে এৰাউণ্ড গুৱাহাটী এটা ফুড ফেষ্টিভেল পাতি আছে। তো সেইটো ডিসেম্বৰ 24 হোৱা কথা আছিল 2019 কিন্তু এটা 2022 হৈছে তোমাৰ 11 and 12 জানুৱাৰী এট শিল্পগ্ৰাম। এণ্ড তাতে এটা ইউটিউব ফেন ফেষ্ট টাইপৰ এটা তোমাৰ বহুত ডাঙৰ এটা ইভেন্ট হ'ব তাতে বহুত অসমৰ ইউটিউবাৰ্ছক মাতি আছে। এণ্ড তোমালোকে চাগে ভাবা যে ডিডিয়ে কেনেকৈ ডাবিং কৰে কেনেকুৱা টাইপৰ ডাবিং কৰে কি কৰে ভইচ কেনে চেঞ্জ কৰে আলবাল কিবা কিবি। চ' মই তাতে লাইভ ডাবিং কৰি দেখাম। চ' তোমালোকে আহিবা এণ্ড প্লিজ কাম অ'কে। যদি তুমি এটা ট্ৰু ডিডি এণ্টাৰটেইনমেণ্ট ফেন্স ইউ মাষ্ট কাম অ'কে। চ' মই ডেছক্ৰিপশ্যনত গোটেই ইনফৰমেশ্যন দি দিছোঁ যে কেনেকৈ টিকেট ল'ব লাগে কেনেকৈ কি ল'ব লাগে। যদি তুমি অন দ্য স্পট টিকেট লাগে তেতিয়াহ'লে তুমি 11 আৰু 12 তাৰিখে তুমি যাবা তাতে কাউণ্টাৰ থাকিব তুমি তাৰ পৰা টিকেট ল'ব পাৰা। ইউ কেন কাম এণ্ড মাচাইংগে। চ' মোক ইনষ্টাগ্ৰামত ফ'ল' এণ্ড মোক ফেচবুক পেজটো লাইক কৰিব নাপাহৰিবা। চ' টিল দ্য নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই এণ্ড